নমস্কাৰ। মই ৰচনা কৰা আচল নামৰ গ্ৰন্থখনক কিছুদিনৰ পূৰ্বে নলবাৰীৰ এটা অনুষ্ঠানত শ্ৰেষ্ঠ গৱেষণামূলক গ্ৰন্থৰ বঁটা প্ৰদান কৰা হৈছিল। সেই অনুষ্ঠানটিৰ কিছু সম্পাদিত ৰূপ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ চেনেল Z1ৰ দৰ্শকসকলৰ ওচৰত দাঙি ধৰিবৰ কাৰণে বিচাৰিছোঁ। আয়োজিত আজি এই বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। এই মই যি গ্ৰন্থৰ কাৰণে যিখন গ্ৰন্থক আজি অসম সাহিত্য সন্মিলনে বঁটা প্ৰদান কৰিছে, এই গ্ৰন্থখন ৰচনা কৰি এই গ্ৰন্থখন প্ৰকাশ কৰিছিলে চন্দ্ৰপ্ৰকাশে ৰাজেন্দ্ৰ শৰ্মা ডাঙৰীয়াই। আৰু গ্ৰন্থখন ৰচনা কৰিবলৈ যাওঁতে মোৰ প্ৰায় 4 বছৰ অধিক সময় লাগিছিল। অসমৰ বিভিন্ন প্ৰান্তত বা বিভিন্ন জেগাত গৈ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পৰা এই গ্ৰন্থখন প্ৰদান কৰা হৈছিল। আৰু আজি এই বঁটা ইয়াত প্ৰদান কৰাৰ কাৰণে মই অসম সাহিত্য সন্মিলনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নলবাৰী অঞ্চলৰ ৰাইজৰ লগতে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজেও আজি বিভিন্ন প্ৰান্তৰ লোক আজি সমাজত অংশগ্ৰহণ কৰিছে। তাতে আশীৰ্বাদ কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। জয় হিন্দ। আজি যে আমাৰ এই শিল্পীবিলাকক এই অনুষ্ঠানটি মাতি আনি আজি এই যে বঁটা দিলে, এই বঁটা দিয়া মানে আজি বঁটা পোৱা মানে আমাৰ এটা দায়িত্ব বাঢ়ি গ'ল। আমাৰ জাতিটোৰ এই কামবোৰ বৰ সুকলমে আগবঢ়াই বিশ্বত আগুৱাই লৈ যাব পাৰিব বুলি তেখেতৰ এটা উৎসাহ দিয়া হৈছে। গৰিয়া জনশিল্পৰ যি এখন কিতাপ প্ৰকাশ কৰিছে, এই বৰ্তমান সময়ত এইটো ইমান ডাঙৰ পাহৰি গৈছে যে আমি অৰিজিন যিখিনি মানুহ আছোঁ আমি আমাৰ মাজৰ পৰা বিচ্ছিন্ন হৈ যাব ধৰিছে। আমাৰ সমাজৰ এটা দায়িত্ব আছে, তাক দিগদৰ্শন কৰাৰ কাৰণে তেখেতৰ যিটো প্ৰয়াস সেইটো আচলতে সঁচাকৈ এটা বৰ গুৰুত্বপূৰ্ণ বিষয়।